খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰো ভালেই বৰ্তমান। আপোনালোকে যোৱা ভিডিঅ'টোত গম পালে আমি কলৈ আহিছোঁ, মানে দিল্লীৰ পৰা কলৈ আহিছোঁ মই যোৱা ভিডিঅ'টোত ক'লোঁ। আৰু যদি আপোনালোকে চোৱা নাই প্লিজ চাই ল'ব এবাৰ, তেতিয়া গম পাব। পৰিৱেশটো দেখি হয়তো ধৰিব পাৰিছে মই ইয়াতে বহি আছোঁ। সঁচাকৈ পৰিৱেশটো বহুতে ধুনীয়া। আমি যেনেকুৱা মানে বিচাৰিছিলোঁ সেনেকুৱাই পাইছোঁ। মানে পষ্টিংটো তো ভালে লাগিছে। মানুহবিলাকো খুবেই ধুনীয়া, মনবিলাক বিৰাট ধুনীয়া, বিৰাট হেল্প কৰি আছে। মানে আমি নতুনকৈ আহিছোঁ ন, গতিকে ইমান এটা একো নাজানো। কেণ্টিন ক'ত আছে মানে নিজে লৈ গৈছে, বা কিবা যদি নাই সিহঁতে দিছে। বিশেষকৈ গেছ ইছ্যু হোৱা নাই আমাৰ নামত, তাৰ পৰা দিল্লীৰ পৰা ট্ৰেন্সফাৰ কৰিছে, সিহঁতে খানা দিছে, তাৰপিছত চিলিণ্ডাৰ দিছে। মানে ভাল লাগে আৰু কিবা এটা। মানে হয়তো নিজৰ মানুহ কিছুমানেও হয়তো এনেকুৱা হেল্প নকৰে, ইমানেই হেল্প কৰিছে মানুহখিনি। মাতে কথাই ইমান ভাল লাগিছে, কি ক'ম আপোনালোকক। সঁচাকৈ পৰিৱেশটোৰ লগতে মানুহখিনি বহুত ভাল পাইছোঁ। আৰু হয় অকণমান অসুবিধা আছে, কাৰণ কিয় বজাৰ ইয়াতে সিমানকৈ নাই। বজাৰ যাব লগা হ'লে 35 কিলোমিটাৰমান যাব লাগে। আৰু ইয়াতে ভিতৰত চব্জি গাড়ী আহে, কিন্তু আজি 5 দিনলৈকে অহাই নাই। ইয়াতে প্ৰায়ে মানে কোৱাৰ্টাৰৰ পিছফালে মাটি আছে, তো তাতে সেনেকৈ লগাই দিয়ে আৰু যোনে যেনেকৈ পাৰে তো সেনেকৈ খায়, বা 2 দিনৰ মূৰত কেতিয়াবা এদিনৰ মূৰত সেনেকৈ আহে। এইবাৰে এনেকুৱা হৈছে বোলে 5 দিনৰ মূৰত অহা নাই। গতিকে সিহঁতে চব্জি দিছে, সিহঁতে লগাইছিলে ন আমাতকৈ আগতে, আমাৰতো লগোৱাই নাই, এতিয়া লগামহে। সিহঁতে দিছে চব্জি, আজি ৰাতিপুৱাও দিছে ভেন্দি 1 কেজিমান দিছে। তো সেয়া আৰু সেইবিলাকে খোৱাটো ডাঙৰ কথা নহয়, কিন্তু কথা হ'ল কি মানুহৰ প্ৰতি যিটো মানে মৰম ভাল পোৱা, সেইটো ইয়াতে আহি পেলাই মানে বহুত মানে ভাল পাইছোঁ সঁচাকৈ। আৰু সেয়া আৰু ফাষ্টফুড খাব নাপাওঁ, ফাষ্টফুড নাই তাতে দিল্লীত। যেতিয়াই মন গৈছে তেতিয়াই খাইছোঁ, বাহিৰত ওলাই আহিলে খাইছোঁ। একচুৱেলি ফাষ্টফুডটো খোৱা ইমান ভালো নহয়, কিন্তু কেতিয়াবা তথাপিতো খাব মন যায় দিয়কচোন। কিন্তু ইয়াতে নাপাওঁ আৰু, তো সেইখিনি মিছ কৰিছোঁ। বাকী আৰু চব্জি তাতে মই মানে বিল্ডিঙৰ ওপৰৰ পৰা নামি আহিলে গেটতে চব্জি পাই, যি খাওঁ মানে যিখিনি চব্জি ওলায় সেইটো ছিজনেল সেইখিনি পাওঁ, ফল মূল পাওঁ। কিন্তু ইয়াতে সেনেকুৱা নহয়, ফ্ৰেছ চব্জিয়ে খাইছোঁ আমি। ইয়াতে যিখিনি আগতে কৰা আছে, ধৰক পুই এডাল আছে, পুই আমি তাতে ৰঙা পুইটো আমাৰ যিটো অসমত থাকে ৰঙা পুইটো, সেইটো পুই আমি দিল্লীত কেতিয়াও পোৱা নাছিলোঁ। বগা পুইটো খাব ইমান ভাল নালাগে। তো ক'ব লাগিলে ভালেই আৰু এটা দুটা কাৰণ একচুৱেলি বজাৰৰ কাৰণে বেয়া, কিন্তু ক'ব লাগিলে ভালে। আৰু পুই সেইডাল মানে আগৰ যিজন মানুহে আছিলে লগাই থৈছিলে, গতিকে সেই খাইছোঁ। তাৰপিছত পালেং আছে, বঙালী পালেং বুলি কওঁ আমি, আপোনালোকে বা কি কয় নাজানো। সেয়া বঙালী পালেং খালোঁ এদিন। পদিনাটো আপোনালোকক দেখুৱাম ৰ'ব, পদিনা যে কিমান আছে লগাই থৈছে। সেয়াৰ চাটনি খাইছিলোঁ, তাতেতো কিনি খাইছিলোঁ আৰু গোন্ধ সিমান নাছিলে। গতিকে ইয়াতে খালোঁ আৰু কেইদিনমান। আৰু কুঁহিয়াৰ লগাই থৈছে, এতিয়া হ'লে কুঁহিয়াৰ খাম। তাৰপিছত ফ্ৰেছ গাখীৰ এজন মানে লোকেল মানুহে মানে ইয়াতে ভিতৰত আনি পেলাই দিয়ে আমাক ফ্ৰেছ গাখীৰ। মইতো গাখীৰ নাখাওঁ বাৰু, তেওঁ খাই বহুত ভাল পায়, গতিকে ফ্ৰেছ গাখীৰ ৰাখিছে, সেয়া খাই আছে। মানে 80% ভাল, 20% বেয়া, সেনেকুৱা আৰু। কুঁহিয়াৰ হৈছে, বাকী আৰু বেঙেনা লগাই থৈছিলে, বেঙেনা হৈছে। তো এতিয়া নতুনকৈ আৰু ডালিম ফুলি আছে, কোনোবাই লগাই থৈ দিছিলে, খাব চাগে নাপালে। তো ডালিম আছে। তাৰপিছত ডিউটিৰ পৰা 4বাৰ 5বাৰ আহিব পাৰে, গতিকে সেইখিনি সুবিধা আৰু ভালে পাইছোঁ। আৰু আম গছ আছে, বগৰী গছ আছে, জাম গছ আছে, মানে চব লোকেল আৰু। ভিডিঅ' আহিলে ডিউটিৰ পৰা নাই, বেকগ্ৰাউণ্ড এইটো ন, বেকগ্ৰাউণ্ড ফুলডাল আছে। ডিউটিৰ পৰা আহিলে আৰু তো মানে একচুৱেলি তেওঁ কৈ আছে কি কোৱাৰ্টাৰত কিছুমান মানে হেৰি থাকে আৰু কণ্ডিশ্যন থাকে, মানে যেনেকৈ তেনেকৈ ভিডিঅ' বনাব নোৱাৰি আৰু যি টি দেখাব নোৱাৰি। তো সেয়াই কৈ আছে আৰু। তো
তো সেয়াই কৈ আছে আৰু তাতেতো ৰাতি কেতিয়াবা 10টাও বাজে আৰু ৰাতিপুৱা সোনকালে যায় 7টা মানতে যাব লাগে কিন্তু এতিয়া আৰু ব্ৰেকফাষ্ট কৰিব আহিব পাৰে বা ভাত খাব আহিব পাৰে কোৱাৰ্টাৰ ভিতৰত থাকিলে সেইটোৱে সুবিধা হয় আৰু তো এইখিনি ভালেই পাইছোঁ আৰু তো আৰু আহি পেলাই পাৰ্টিও খালোঁ মানে ওচৰৰ মানে ভাবি এগৰাকীৰ এনিভাৰ্চাৰী আছিলে তো সিহঁতে মাতিছিলে সেনেকৈ তাতেও গ'লোঁ ভালে লাগে আৰু গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো এইটো ভিডিঅ' শেষলৈকে চাই যাওকচোন কেনেকুৱা লাগিলে পাৰ্টিতনো আমি কি কি খালোঁ কি কি কৰিলোঁ আৰু কেনে থাকিলোঁ তো মানুহৰ লগত মানে নতুন মানুহৰ লগত মিলিব অকণমান হ'লেও টাইম লাগে হয়নে এমাহ 2 মাহ কিন্তু ইয়াতে যিকেইজন মানুহ আছে যিকেইগৰাকী আছে মানে ইমান ভাল মানে মোৰ মিলিব এসপ্তাহো নালাগিলে বিৰাট মানে ভাল তো সেয়া ভালেই আৰু ভাল লাগিছে আহি পেলাই ইয়াতে ইমান বেয়াও লগা নাই অসমৰ নিচিনাই লাগিছে আৰু কি কৰোঁ আমি দেখুৱাম বাৰু খেতিও কৰিম আৰু জিকাই থৈছোঁ বাৰু আৰু সেয়া আৰু গতিকে এইটো ভিডিঅ' শেষলৈকে চাওক সময়ে বাৰু মই জনাম কি কেনেকৈ কি কৰিছোঁ তো শেষলৈকে ভিডিঅ'টো চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে গতিকে আহক ভিডিঅ'টো কণ্টিনিউ কৰোঁ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰ হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰ হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰ হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰ হাসনা
বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা ইয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোন মনৰে পৰম চকুৰ ভাষাৰ কুৱানা গীতেৰে সুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোন মনৰে পৰম চকুৰ ভাষাৰ কুৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোন মনৰে পৰম চকুৰ ভাষাৰ কুৱানা গীতেৰে সুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোন মনৰে পৰম চকুৰ ভাষাৰ কুৱানা জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা